যোগাৰ চলিছেনে? অকণমান বজাৰলৈ ওলাই গৈছিলোঁ। এতিয়া হাঁহৰ মাংস অনা হ'ল, দুপৰীয়া মাছ খালোঁ। আমাৰ নিকি মাইনা পুৰা উৎপাত চলি আছে। আজি তাইক ঘৰতে এৰি পেলাই এওঁৰ লগত অকণমান ওলাই গ'লোঁ বজাৰলৈ। বজাৰৰ পৰা আহিলোঁগৈ। বেছি উৎপাত কৰা নাই বুলি কৈছে মাহঁতে। ঠিকে আছিলে বোলে, গমেই নাপালে আমি নাই বুলি। আহি পোৱাৰ পিছত মোক দেখি পেলাই অকণমান কোচলৈ আহিবলৈ মন কৰিছে সিমানে। তেতিয়াহ'লে অকণমান দেখাই যাম উৰুকা কি কৰিলোঁ, চাই থাকিব। এয়া আমাৰ পিঠা পনাৰ আয়োজন অলপ চলি আছে। বৌয়ে আৰু মায়ে পিঠা ভাজি আছে। পিঠা পনা বনোৱা অলপ দেখালোঁ। একচুৱেলি কিছুমান বস্তু আমি আগতীয়াকৈ অলপ বনাই থৈছিলোঁ, নাৰিকল লাডু, নিমকি এনেকুৱা ধৰণৰ। আজি তেলপিঠা কেইটা মা আৰু বৌয়ে মিলি পেলাই বনালে। এতিয়া ভাতৰ আয়োজন হৈ আছে, মাংস বনি আছে। তাৰপাছত প্ৰথমতে মই যেতিয়া প্ৰথম ক্লিপটো দেখাইছিলোঁ আপোনালোকক, তাতে চাগে আপোনালোকে মন কৰিছিলে মই 7 Heaven এটা পেকেট দেখাইছিলোঁ। তালৈ কেলৈ গৈছিলোঁ বাৰু? আচ্ছা, কৈ দিওঁ দিয়ক। তালৈ আমি গৈছিলোঁ নিকি মাইনাৰ বাৰ্থডেৰ কাৰণে কেকৰ অৰ্ডাৰ দিবৰ কাৰণে। আজি দীপ আহি পাইছিলে গুৱাহাটীৰ পৰা। মই সেইকাৰণে তেওঁৰ লগতে গ'লোঁ, কেকৰ অৰ্ডাৰটো দি থৈ আহিলোঁ। তাৰ উপৰি এটা কেক যে আমি লৈ আহিলোঁ, সেইটো কেলৈ লৈ আহিলোঁ সেইটো অকণমান দেৰিকৈ দেখাই আছোঁ, চাই থাকিব। बार दिन ये आए, बार बार दिल ये गाए, बार बार दिन ये आए, बार बार दिल ये गाए। तू जिए हजारों साल ये मेरी है आरज़ू। हैप्पी बर्थडे टू यू, हैप्पी बर्थडे टू यू, हैप्पी बर्थडे। নিকি মাইনে টাটা দিলে যেতিয়া ময়ো সামৰিলোঁ আৰু আজিলৈ। তেনেকৈ অকণমান আপোনালোকক আমাৰ উৰুকা কেনেকৈ গ'ল দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। সকলোকে মাঘ বিহুৰ বহুত আন্তৰিক শুভেচ্ছা জনালোঁ। তেতিয়াহ'লে আজিলৈ আহিলোঁ। আকৌ লগ পাম বেলেগ এটি ভিডিঅ'লৈ। বাই বাই, টেক কেয়াৰ।